কেতিয়াও ৰৈ নাথাকে কেতিয়াবা আহিব আৰু গুচিও যাব যুগ যুগ ধৰি চলি আছে এই প্ৰথা হয় আমি কম এইবাৰ হৈ যোৱা অসমৰ বানপানীৰ কবলত পৰি বিপদাপন্ন হোৱা কিছুমান ঠাইৰ কথা গোটেই অসমৰ লগতে বানপানীৰ কবলত পৰিছিল নামনি অসমৰ বৰপেটা অপৰিসীম বানপানীৰ কবলত পৰা বৰপেটাৰ ভিতৰুৱা গাঁওসমূহ অতিকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছিল সেই বিপদৰ সময়ত নিজৰ ঘৰখন এৰি বানাক্ৰান্ত ৰাইজৰ কাষত থিয় হোৱা এজন যুৱকে বিভিন্ন দল সংগঠনত সাহায্যৰ আবেদন কৰিছিল আৰু সামৰ্থ্য অনুসাৰে সহায়ৰ হাত আগবঢ়াই এজন মানৱ সেৱক হিচাপে পৰিচিত হ'বলৈ সক্ষম হৈছিল যুৱকজন হৈছে বৰপেটা জিলাৰ নাঙলকুৰ গাঁৱৰ দিলৱাৰ হুছেইন জানিব পৰা মতে তেখেতৰ সাহায্যৰ বাৰ্তা লাভ কৰি অসমৰ লগতে অল ইণ্ডিয়াৰ কেইবাখনো সংগঠনে সঁহাৰি দিছিল এইবোৰ বাৰ্তা সম্প্ৰচাৰ কৰাৰ এটাই উদ্দেশ্য যে যদি কোনো মানুহ বিপদাপন্ন হয় তেতিয়া আমি নিজেই সহায় কৰিবলৈ সক্ষম নহলেও বেলেগৰ পৰা সহায় বিচাৰিব পাৰি আৰু ইয়াৰ বাবে থাকিব লাগিব এক নেক তথা ভাল অন্তৰ হয় মই এই মুহূৰ্তত আছো বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত ডোংৰা গাঁও পঞ্চায়তৰ নাঙলকুৰ আৰু টেকলাবালা গাঁৱৰ এটা বিশাল শিবিৰত য'ত ইয়াতে বানাক্ৰান্ত হোৱা বহু সংখ্যক মানুহে ইয়াতে শিবিৰ বনাইছে কেমেৰা পাৰ্চনে আপোনালোকক দেখুৱাব এইখিনি ঠাই আৰু ইয়াতে বৰ্তমানলৈকে জানিব পৰা মতে ইয়াতে খাদ্য সংকট আৰু পানী সংকটত আছে সকলো মানুহে ইয়াতে